1000 কেপাচিটিৰ যদি ব্ৰইলাৰ ফাৰ্ম বনাবলৈ হ'লে আমাৰ কিমান টকা খৰচ হ'ব আৰু আমাৰ কিমান টকাৰ খৰচৰ ভিতৰত আমাৰ 1000 কেপাচিটি ধুনীয়াকৈ ফাৰ্ম ওলাই যাব। তাৰ উপৰিও যদিহে আমাৰ যদি হাতত যেতিয়া মোৰ হাতত 1 টকাও নাছিলে মই কেনেকৈ এটা 1000 কেপাচিটিৰ ফাৰ্ম আৰম্ভ কেনেকৈ কৰিছিলোঁ, তাৰ উপৰিও যদিহে আপোনালোকে যদি ব্ৰইলাৰ ফাৰ্মিং কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কেনেকৈ কৰিব আৰু কি ধৰণে বনাব আৰু ক'ত কিমান কি খৰচ আহে এইবিলাক গোটেই A to Z মই এইটো ভিডিঅ'টোত যিহেতু আপোনালোকক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, পৰাপক্ষত আপোনালোকক যদি ভিডিঅ'টো যদি চাইহে ভাল লাগে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কিনে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মই গোটেই লিখিত আকাৰত যিহেতু মোৰ হাতত যিহেতু লিখিত আকাৰত আছে আপোনালোকক মই দেখাব গৈ আছোঁ। আপোনালোকক বলক মই ধুনীয়াকৈ লিখিত আকাৰত ক'ত কিমান কি খৰচ পৰিছে আৰু যদিহে আপোনালোকে নতুন ফাৰ্মাৰ যদি আপোনালোকে ভাবি আছে কি মই ফাৰ্ম বনাম বুলি যদি আপোনালোকে বহুত দিনৰ পৰা যদি মনত এটা আশা লৈ আছে তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'টো চোৱাৰ পিছত 100% নিজলৈ মানে বনাবলৈ এটা আগ্ৰহ এটা ধুনীয়াকৈ আহিব। বলক ফাৰ্মাৰসকল, মোৰ যিহেতু অভিজ্ঞতাৰ পৰা যিহেতু মই আজি ডিটেইলছ কিমান টকা 1000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্মত কিমান টকা খৰচ হয় এইবিলাক গোটেই যিহেতু মই নিজে লিখিত আকাৰত যিহেতু আপোনালোকক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক মই ধুনীয়াকৈ লিখি দিছোঁ অতি কম খৰচত ব্ৰইলাৰ ফাৰ্ম কেনেকৈ আমি বনাব পাৰি হয় 1000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম। সম্পূৰ্ণ খৰচ মোৰ নিজৰ অভিজ্ঞতাৰ পৰা যিহেতু আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ঘৰটো যিহেতু বনাব লাগে কিমান 1000 যদি কেপাচিটি যদি ব্ৰইলাৰ ফাৰ্ম আপুনি কৰে তেনেহ'লে আপোনালোকে 65 ফুট আপোনালোকে দীঘল ৰাখিব, তাৰপিছত বহলটো আপোনালোকে 24 ৰাখিব, এনেকৈ 24 ৰাখিব আপোনালোকে বহলটো, এনেধৰণে কৰিব। এতিয়া বহুতে বহুত ধৰণৰ যিহেতু কুৱেশ্যন কৰে, মই এইটো বিশেষকৈ আপোনালোকৰ খেৰৰ কাৰণে হ'ব, তাৰ উপৰিও আপোনালোকক মই তিৰপালৰ যিহেতু মই হিচাপ ইয়াত আপোনালোকক দিব গৈ আছোঁ। আৰু এতিয়া মুধজৰ খুঁটা ওখ কিমান ৰাখিব লাগে প্ৰায়ে যিহেতু মোক কুৱেশ্যন কৰে 14 ফুট নহ'লে 14.5 ফুট আপোনালোকে মুধজৰ খুঁটা ৰাখিব। যদি আপোনালোকে চাপৰ বনাব বিচাৰিছে তেতিয়াহ'লে বহুত অসুবিধা হ'ব, পিছত গেছ যোৱাৰ এটা অসুবিধা আহি পৰে, সেইটো আপোনালোকে ভুল কাম নকৰিব। তাৰপিছত ছাইডৰ খুঁটাবিলাক 5 ফুট 5.5 ফুট এনেধৰণে ৰাখিব। 5.5 ফুট ৰাখিলে কি হ'ব প্ৰিয় ফাৰ্মাৰসকল, ছাইডৰ যিবিলাক তিৰপাল যদি লগোৱা নমোৱাৰ কাৰণে বহুত সহজ হৈ পৰিব। আৰু আপোনালোকৰ যদি 5.5 ফুট ৰাখে পিছলৈ যদি আপোনাৰ ব্ৰইলাৰ ফাৰ্ম যদি আপোনাৰ পিছত পুৰণা হৈ যোৱাৰ পিছত আপোনালোকে আৰু 1 ফুট যদি মাটি দিব পাৰে 4.5 ফুটতো আপোনালোকৰ ছাইডৰ ভেটিটো যদি 4.5 ফুট যদি ছাইডৰ হয় তেতিয়াও আপোনালোকৰ ধুনীয়াকৈ ফাৰ্মিং এটা চলাই যাব পাৰিব। তাৰ উপৰিও আপোনালোকৰ এইটো যিহেতু আৰু এটা মাজৰ যোনটো মিডিলৰ হয় সেইটো 11 ফুট যিহেতু ৰাখিব। আপোনালোকে নিজৰ সুবিধা অনুসৰি কিন্তু হাইটটো আপোনালোকে ৰাখিব, পৰাপক্ষত আপোনালোকে হাইটটো অলপ ওখই ৰাখিব। নহ'লে কি হয় প্ৰিয় ফাৰ্মাৰসকল, যেতিয়া মুৰ্গীবিলাক ডাঙৰ হয় তেতিয়া আপোনাৰ যিবিলাক গেছ হৈ থাকে সেইটো গেছ বাহিৰত যেতিয়া যাব নোৱাৰে তেতিয়া বহুত ধৰণৰ অসুবিধা আহি পৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, নহ'লে আপোনালোকে বহুত ধৰণৰ কথাৰ পৰা আপোনালোকে যিহেতু বঞ্চিত হৈ থাকিব। বহল যিহেতু 24 ইনটু আৰু 65 যিহেতু দীঘল, যদি মই ইনটু কৰোঁ 1560 যিহেতু ইনটু কৰি পাওঁ, তাৰপিছত আমি যদি ইয়াক হৰণ কৰোঁ 1.5 স্কুৱেৰ ফুটে যদি হৰণ কৰিলে আমাৰ তাত যদি এইখন ঘৰৰ কথা কৈছোঁ, এইখন ঘৰত আমাৰ মুৰ্গী কিমান খাব 1040টা, এইটো হয় 1040টা। আপোনাৰ যদি কেতিয়াবা মুৰ্গী 1.4তো দিয়ে 3তো দিয়ে তেতিয়া আপোনাৰ ধৰক 1100 খাব মুৰ্গী। এতিয়া ব্ৰইলাৰ পোৱালি যিহেতু ধৰিব, এইখিনিলৈকে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ল প্ৰিয় ফাৰ্মাৰসকল। নেক্সট কনচেপ্টটো যিহেতু ব্ৰইলাৰ ফাৰ্মত বনোৱাৰ আগতে আমি কি লাগিব হয় প্ৰিয় ফাৰ্মাৰসকল, বনোৱাৰ আগত আমাক কি লাগিব, যদি কম খৰচত বনাবলগীয়া হোৱাত আপোনাৰ যিহেতু মাটি থকাটো অতি প্ৰয়োজন, নিজৰ যদি মাটি আছে তথাপি আপোনাৰ মানে সুবিধা আছে, নহ'লে আপোনালোকে বেলেগৰ মাটি লিজত লৈ কেনে হ'লেও যদি
গাঁও অঞ্চলত আছে তেনেহ'লে আপোনালোকে মাটি লিজতো পোৱা যায়, যিহেতু 2000 টকা বছৰত এনেধৰণে আপুনি মিনিমাম এটা দিবলগীয়া হ'ব। ভেটিৰ ওখ আৰু পূবা পশ্চিমাকৈ হ'ব লাগিব, যিহেতু আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো পূবা পশ্চিমাকৈ যিহেতু হ'ব লাগিব, এইটো যিহেতু পূব চাইডে পূবা পশ্চিমাকৈ যিহেতু মই বনাই দিছোঁ, এইটো পূবা পশ্চিমাৰ কাৰণে বনাইছোঁ। তাৰপিছত পূবা পশ্চিমাকৈ হ'ব লাগিব, আৰু বাঁহ লাগিব, তিৰপাল লাগিব, আৰু ফিডাৰ প্লাছ পানীৰ বাচন লাগিব, বিজুলী লাগিব, তাৰপিছত ড্ৰাম, লগতে ঔষধ ছিটোৱা যিহেতু মেচিন লাগিব, আৰু চাৰিওফালে তিৰপালৰ বেৰ লাগিব। তাৰ উপৰিও আপোনালোকে যিহেতু ফেন এইবিলাকো যিহেতু লাগিব আপোনালোকৰ সুবিধা অসুবিধাৰ মতে। তাৰপিছত আপোনাৰ 1000 ব্ৰইলাৰ পালনৰ বাবে বাঁহ কিমান লাগিব, আপোনাক মানে 1000 যদি আপোনালোকৰ ব্ৰইলাৰ ফাৰ্ম যদি আপুনি বনাই, আমাক বাঁহ কেইডাল লাগিব। আপুনি যদি ডাঙৰ চাইজৰ যদি বাঁহ আছে 150 ডাল মই যিহেতু ধৰি থৈছোঁ। যদি আমাৰ ইয়াত যদি কেৰিং কৰি কিনে আমাক 90 টকাকৈ যিহেতু আমাক দি যাওঁতে যদি আপোনাৰ 13,500 টকা যিহেতু মোৰ বাঁহত লাগি যাব। মানে বৰ্তমান চিটুৱেশ্যনত যদি আপুনি ফাৰ্মিং কৰে 1000 কেপাচিটিৰ, আপোনাৰ ধৰক 150টা বাঁহ যদি আপুনি 100 টকা 90 টকাকৈ যিহেতু মই দাম ধৰিছোঁ, 90ৰ ওপৰত যাব নালাগে। যিহেতু আমাৰ ইফালে 90ও বহুতে হয়, মই কমে কৈছোঁ যিহেতু, আৰু মানে আৰু কমিব, যিহেতু 60-70 ভিতৰত মই যিহেতু নমাইছিলোঁ। আৰু তাৰপিছত তিৰপাল যোনটো হয় আপোনালোকে হ'লচেলৰ পৰা আপুনি 90 GSM-ৰ তিৰপাল, যোনটো মানে তিৰপালৰ ভিডিঅ' যিহেতু মোৰ আই বটনত দি আছে, আপোনালোকে ধুনীয়াকৈ চাব। আৰু তাত ধুনীয়াকৈ মই গুৱাহাটীৰ ক'ত কেনেকৈ পোৱা যায় সেইবিলাক গোটেই আপোনালোকে তাত নাম্বাৰো দিয়া আছে, আপোনালোকে তাত চাব ভালকৈ। আপোনাৰ 3.5 ইনটু 3.5 টকা যদি স্কুৱেৰ ফুট ধৰোঁ, 1560 ফুটত যদি আপোনাৰ 5460 টকা মাত্ৰ যাব, লাগতিয়াল হ'ব। কিমান হ'ব? 5460 টকা। ইয়াৰকৈ যদি নৰ্মেল তিৰপাল লগায়, আপোনাৰ বহুত কম দিনৰ ভিতৰতে তিৰপালটো বেয়া হৈ যায়। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে সেইটো পৰাপক্ষত ভুল নকৰিব। মই এইটো যোনটো 90 GSM-ৰ যোনটো তিৰপালৰ কথা কৈছোঁ, আপোনালোকে এইটো ব্যৱহাৰ কৰক। আপোনালোকৰ একো মানে 5 বছৰ 6-7 বছৰ আপোনালোকৰ চকু মুদি যাব। আপোনালোকে তাৰপিছত নিজৰ ব্যৱস্থা পিছলৈ ল'ব। দুটাক যদি আমি হিচাপ কৰোঁ, 18,960 টকা যিহেতু পৰি আছে। এতিয়া নেক্সট ফিডাৰ পানীৰ বাচনৰ খৰচ। এতিয়া ইয়াৰ পৰা যদি আমি ফিডাৰ পানী বাচনৰ আমাৰ খৰচ কিমান আহিব, ফিডাৰৰ দাম যদি হ'লচেলৰ কথা কৈছোঁ, যোনটো আপুনি হ'লচেলৰ পৰা যদি আপুনি কিনে 150কৈ যদি আপুনি ফিডাৰ ধৰে, 30টা ফিডাৰ যিহেতু লাগতিয়াল হ'ব 4,500 টকা। পানীৰ বাচন আপোনাৰ 120 টকাকৈ 8 লিটাৰৰ যোনটো 35টা যদি বাচন ধৰোঁ 4,200 টকা। ড্ৰামৰ এটা 200 লিটাৰৰ ড্ৰাম মাত্ৰ 1000 টকা। তাৰপিছত বিজুলীৰ খৰচ মই মাত্ৰ 6000 টকা ধৰিছোঁ, ইমান টকা খৰচ নহয়। আৰু কেনেকৈ 6000 টকাত কৰিব পাৰি আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। আৰু ঔষধৰ বাবে যোনটো ড্ৰাম মাত্ৰ 1000 টকা খৰচ হ'ব। যদি এইখিনিৰ ভিতৰত যদি মই হিচাপ কৰিব যাওঁ, 16,700 টকা এইখিনিতে মোৰ খৰচ হৈ আছে। এতিয়া যদি আপুনি আৰু হ'লচেলত যদি আৰু কমত আপোনালোকে আনিব পাৰিব, যিহেতু মই যিহেতু আপোনাৰ 30টা ফিডাৰৰ কাৰণেহে, নহ'লে আৰু ইয়াৰকৈ আৰু কমত যিহেতু আপোনালোকে ফিডাৰ আৰু পানীৰ বাচনটো যিহেতু পাব, যোনটো নৰ্মেল বাচনৰ কথা কৈছোঁ। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এইটো গোটেই মোৰ অভিজ্ঞতাৰ পৰা যোনটো পাই কিনে মই ইমান বছৰ ধৰি কৰিছোঁ, তাৰ অভিজ্ঞতাৰ পৰাই যিহেতু মই আপোনালোকক এইটো খৰচটো গোটেই দেখুৱাইছোঁ। এতিয়া আহিল লেবাৰ খৰচ কিমান হয়। এইটো প্ৰিয় ফাৰ্মাৰসকল, লেবাৰ খৰচ কিমান আহিব আপোনাৰ 50টা মই হাজিৰা যদি আপুনি ধৰি থওঁ, 50টা হাজিৰাত মোৰ 25,000 টকা যিহেতু গৈ আছে। কিন্তু আপুনি তিৰপালৰ যদি ফাৰ্ম বনায়, আপোনাৰ ইয়াৰকৈ আৰু কম, মই মিনিমাম ধৰিছোঁ 16-17 হাজাৰ টকাৰ ভিতৰত লেবাৰৰ খৰচত আপোনাৰ ফাৰ্ম ওলাই যাব লাগে।
কাৰণ ইমান খৰচ নাহে। মই এইটো যিহেতু আপোনাৰ যোনটো মই বনাওঁতে ত্ৰিপালৰ বনাওঁতে আমি নিজে কৰিছিলোঁ, তাৰপিছত মই যেতিয়া আপোনাৰ খেৰৰ যেতিয়া বনাইছিলোঁ তেতিয়া ইমান খৰচ হৈছিলে। এতিয়া নেক্সট আহক, মুঠ যদি হিচাপ কৰোঁ তেনেহ'লে 1000 কেপাচিটি যদি ব্ৰইলাৰ ফাৰ্ম বনাওঁতে খৰচ হয় আপোনাৰ 60,660 টকা। এইবিলাক গোটেই যদি মই খৰচ গোটেই যদি ধৰোঁ, যোনটো বাঁহৰ খৰচ পৰা লৈ কিনে লেবাৰ খৰচ কৰি ছাইডৰ ত্ৰিপাল এইবিলাক গোটেই 61,660 টকা। এইখিনিৰ ভিতৰত আপোনাৰ ধুনীয়াকৈ এটা ব্ৰইলাৰ ফাৰ্ম আপোনাৰ ধুনীয়াকৈ সুন্দৰকৈ এটা হৈ যাব। এতিয়া আমি টকা ক'ৰ পৰা পাম আৰু আমাক বেংকে কি লোন দিব জানে? এইবিলাক গোটেই বহুত ধৰণৰ কুৱেশ্যন এইবিলাক হয়। এইটো যিহেতু আমাৰো যিহেতু আগতে কুৱেশ্যন আছিলে। এতিয়া আমি ব্ৰইলাৰ ফাৰ্ম যদি বনাবলৈ আমি টকা ক'ৰ পৰা পাম, কি আমাক বেংকে কি লোন দিয়ে নেকি? এইবিলাক গোটেই কিন্তু মই ভ্ৰমটো আপোনালোকক মই এইটো ভিডিঅ'টোতো ক্লিয়াৰ কৰি দিওঁ। কাৰণ আপুনি পোনপ্ৰথমে যেতিয়া যিকোনো এটা কাম কৰিব যাব তেতিয়া আপোনালোকক বেংকেও লোন নিদিব, তাৰ উপৰিও আপোনালোকে কোনেও আপোনাক বিশ্বাস নকৰে। সেইটো সকলো ক্ষেত্ৰতে হয়। যেতিয়া আপোনাৰ হৈ আহিব তেতিয়া সকলোৱে যিহেতু আপোনাক পইচাও দিব, টকাও দিব আৰু তাৰ ওপৰত লোনো পাব। এতিয়া বিশেষকৈ বেংকে কিয় নিদিয়া ৰিজন এটাই আছে বেংকৰ, কাৰণ যেতিয়া মুৰ্গী সদায় 40 দিনৰ কাৰণেহে যিহেতু ফাৰ্মত থাকে, সেইটো এটা তেওঁলোকে অপশ্যনটো দেখাই কিনে তেওঁলোকে ফাৰ্মৰ লোন তেওঁলোকে দিব নিবিচাৰে। মেইন প্ৰব্লেমটো সেইটো হয়, বাকী একো প্ৰব্লেম নাই। আৰু এতিয়া মোৰ সময়ত মই কেনেকৈ কৰিছিলোঁ সেইটো মই আজি আপোনালোকক ভাঙি পাতি কৈ দিওঁ, যিহেতু আপোনালোকৰ ডাউটটো সম্পূৰ্ণ মৰি যাওক। মোৰ সময়ত যেতিয়া মই কৰিছিলোঁ ফাৰ্ম, তেতিয়া মোৰ হাততো এনেধৰণে 1 টকাও মানে নথকাত মই কি কৰিছিলোঁ, যেনেকৈ গাঁৱত যিবিলাকে সুদত যিহেতু টকা ইনভেষ্ট কৰে, যিহেতু প্ৰাইভেট মানুহক দিয়ে, তেওঁলোকৰ পৰা মই যিহেতু কিমান 10 টকা যিহেতু ইণ্টাৰেষ্ট সুদত যিহেতু মই টকা লৈ কিনে পোনপ্ৰথমে মই 1000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম মই বনাইছিলোঁ। এতিয়া মোক এতিয়া বেংকেও যিহেতু লোন দিয়ে, আগতে দিয়া নাছিলে। এতিয়া মই 1000 কেপাচিটিৰ পৰা যিহেতু আজিৰ ডেটত যদি মই ক'ব যাওঁ, আজি আমাৰ পৰিয়ালত 4টা যিহেতু ফাৰ্ম হ'ল, এতিয়া 3200 কেপাচিটিৰ যেতিয়া ফাৰ্ম হ'ল, এতিয়া বেংকত ক'লেও এতিয়া যিহেতু লোন পোৱা যোগ্য বুলি তেওঁলোকে মোক কয়। এইটো এটা প্ৰব্লেম আপোনালোকে ফেচ কৰিব লাগিব। যদিহে আপোনালোকে ভাবিছে মই ফাৰ্মিং কৰি কিনে কিবা লাভৱান কৰি কিনে নিজৰ পৰিয়াল পোহপালন দিয়াৰ উপৰিও এক্সট্ৰা যদি আপোনালোকে ভাল এটা ষ্টেণ্ডাৰ্ড এটা লাইফত যদি থাকিব বিচাৰে, তেনেহ'লে আপোনালোকে এইখিনি আপোনালোকে ৰিস্ক ল'ব পাৰিব লাগিব। এতিয়া আপোনালোকে নিজৰ গাঁৱত আপোনালোকে কোনে কি দিয়ে সেইটো আপোনালোকে নিজে বিচাৰিব, যিহেতু মই আপোনালোকক মোৰ যোনটো অভিজ্ঞতাৰ কথা সেইটো খোলাখুলি কৰি দিলোঁ। আৰু বহুত ধৰণৰ কুৱেশ্যন, আৰু কিছুমানে ভাবি আছে 1000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম কৰি কেনেকৈ মানে আপোনাৰ লোন লৈ কেনে নহ'লে কাৰোবাৰ পৰা যদি 10 টকা ইণ্টাৰেষ্ট সুদত যদি টকা লৈ কেনে ফাৰ্মিং কৰিলে কিবা লাভ হ'বনে? বহুত ধৰণৰ কুৱেশ্যন কৰে। সেইটো আপোনাৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰে। আপুনি নিজৰ ওপৰত বিশ্বাস যদি আছে তেনেহ'লে আপুনি টিকিব পাৰিব। আপোনালোকে ফাৰ্মিং কৰি কেনে উন্নতি কৰিব পাৰিব। নহ'লে আপোনালোকে বেকাৰ সময় টাইম পাছ কৰি একেবাৰে লাভ নাই। প্ৰিয় ফাৰ্মাৰসকল, খোলাখুলি মোৰ কথা কোনো চিধা কোৱা মানুহ মই কোনো মানে আপোনালোকে যাতে বেয়া নাপাব। মোৰ কথাটো এটাই হয়, আজিৰ ডেটত আমি যদি নিজৰ সংস্থাপনটো যদি নিজে কৰি নলওঁ, তেনেহ'লে আমাক কোনেও বাহিৰা মানুহ আহি কিনে সংস্থাপন দিব নোৱাৰে। প্ৰথম নিজৰ ভৰিৰ ওপৰত প্ৰথম থিয় হ'বলৈ নিজে চেষ্টা কৰিব লাগিব। তাৰ কাৰণে আমি ৰিস্ক ল'ব লাগিব। হয় প্ৰিয় ফাৰ্মাৰসকল, এতিয়া আৰু কিছুমানে আৰু ভাবিছে 1000 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম কৰি কিনে কি গোটেই কোম্পানী ফাৰ্মিং কৰি কিনে ছাকচেছ কৰিব পাৰিব, টকা কিমাননো উপাৰ্জন হয়, এইবিলাক গোটেই বহুতৰ কুৱেশ্যন। কিন্তু মই আপোনালোকক ক'ব গৈ আছোঁ, যদি আপোনালোকে 1000 কেপাচিটিৰ
ব্ৰইলাৰ ফাৰ্ম কৰা মানুহৰ লগত যদি আপোনালোকে লগ কৰে তেওঁলোকে আপোনালোকক স্পষ্টকৈ বুজাই দিব যিহেতু মই আপোনালোকক কৈ আছোঁ যদিহে আপোনালোকে কোম্পানীও যদি ফাৰ্মিং কৰে তথাপিও আপোনালোকৰ লছ কিন্তু নহয় কেনেকৈ লছ নহয় সেইটোও যিহেতু মই আপোনালোকক কৈ দিওঁ যিহেতু কোম্পানী ফাৰ্মিং কৰোঁতে আমাৰ গোটেই ফিডবিলাক তেওঁলোকে নিজে দিয়ে ফিডৰ পৰা লৈ কেনে তেওঁলোকে পোৱালি পৰ্যন্ত যিহেতু কণ্টেক্ট ফাৰ্মিং কেনেকৈ কৰে সেইবিলাক গোটেইখিনি মইতো ভিডিঅ'টোত আপোনালোকক অলৰেডি দিয়া আছে আপোনালোকে লাগিলে চাব তাত আপোনালোকে ধুনীয়াকৈ পাব আপোনালোকে সেইটোৰ কাৰণে একো টেনশ্যন ল'ব নালাগে আপোনালোকে মিনিমাম 2-3 বেচ যদি কৰে আপুনি যদি আনৰ পৰা যদি 50-60 হাজাৰ টকা যদি আপোনালোকে লৈ কেনে ফাৰ্মিং কৰিছে তেনেহ'লে ধুনীয়াকৈ সেইটো পইচাটো ওলাই যাব তাৰ কাৰণে একো টেনশ্যন ল'বলৈ লগীয়া একো নহ'ব আৰু এতিয়া মই যে যোনটো আপোনালোকক হিচাপটো যোনটো মই লিখিত আকাৰত দিছিলোঁ তাত আমি ক'ত আমি টকাটো তাৰ পৰা কমাব পাৰোঁ সেইটো মই এটা কৈ দি আছোঁ আপোনালোকে লেবাৰটো নিজে কৰক আনক আপোনালোকে টকা একেবাৰে দিয়া বন্ধ কৰক আপোনালোকে লেবাৰৰ কাম নিজে কৰক এক নম্বৰ কথা দ্বিতীয় কথা আপোনাৰ লেবাৰৰ যোনটো 25,000 টকা মই ধৰিছোঁ তাত পৰা যদি আপোনাৰ 13-15 হাজাৰৰ যদি আপুনি আনে তাত গৈ থৈ আপুনি 50,000 টকাহে আপুনি আনৰ পৰা আপোনালোকে ধাৰ লোৱাটো চেষ্টা কৰিব তাৰপিছত আপোনালোকে গোটেইখিনি নিজে কাম কৰি যাব বেলেগক আপোনালোকে দিব নালাগে আইডিয়া নাই যদি এজন নাইবা দুজন মানুহ আপোনালোকে লৈ ল'ব তাৰ পৰা বেছি আপোনালোকে একেবাৰেই নল'ব চাওক প্ৰিয় ফাৰ্মাৰসকল যিসকল নতুন ফাৰ্মাৰসকল তেওঁলোকে যেতিয়া ফাৰ্ম বনাব পিছত গৈ কিনে তেওঁ নিজে আৰু বাঢ়াই মানে ফাৰ্ম কৰিবলৈ তেওঁলোকে নিজৰ এটা সাহস অট'মেটিকলি আহিব এতিয়া বৰ্তমান আপোনালোকে 1000 কেপাচিটিৰ পৰা আৰম্ভ কৰক এইটো ভিডিঅ'টো দীঘল হৈছে সেইটো দীঘল হোৱা ৰিজন এটাই হয় ইয়াৰ গোটেই ডিটেইলছটো দিয়া আছে আৰু তাত কমোৱা ক্ষেত্ৰ আছে ইলেক্ট্ৰিচিটিটো আপোনালোকে সেনেদৰে কমাব পৰা ব্যৱস্থা আছে আৰু বহুতখিনি আৰু খালি আপোনালোকে যোনটো হোলচেলৰ পৰা যিবিলাক আনিব লাগে সেইবিলাক আনিব বাকীবিলাকত আপোনালোকে সেনেকুৱা মানে যিবিলাক খৰচ ডাইৰেক্টলি যাব সেইটো যাবই তাৰ পৰা আপোনালোকে 1 টকা ইফাল সিফাল কৰিব নোৱাৰে প্ৰিয় ফাৰ্মাৰসকল ভিডিঅ'টো আপোনালোকক যদি চাই একেবাৰে লাভদায়ক বুলি ভাবে তেতিয়াহে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকক ভিডিঅ'টো চাই যদি একেবাৰে বেয়া লাগিছে তেনেহ'লে আপোনালোকে মোক ডিছলাইক কৰিলে মই একেবাৰে বেয়া নাপাওঁ কাৰণ এটা ভিডিঅ' যেতিয়া বনোৱা যায় বহুত আশা কৰি বনোৱা যায় এতিয়া মোৰ ছাবস্ক্ৰাইবৰ সংখ্যা বহুত কমি আছে সেইটো কাৰণে মোক এটা বহুত দুখ লাগে ভিডিঅ' বনাবলৈ একেবাৰে মন নোযোৱা হৈ গৈছে তথাপিও মই এইটো ভিডিঅ'টো বনাইছোঁ কাৰণ আপোনালোকে কি মানে ইয়াত মানে এইটো দিব ভাল কি এটা পাম ৰিজাল্ট পজিটিভ কিবা এটা আহিব নেকি এনেধৰণে ভাবি কেনে মোৰ গা বেয়া আছে তথাপিও যিহেতু মই ভিডিঅ'টো যিহেতু বনাইছোঁ আপোনালোকে কিন্তু মোক প্ৰায় ছাপোৰ্ট কৰি আছে এতিয়াও ছাপোৰ্ট কৰিব বুলি মই পুৰা আশা ৰাখিছোঁ এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম